নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সাগমৰাচৰা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ বলকতে আজি জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 21 তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এইদৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ বন্ধু বান্ধৱীসকল 21 তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব তেওঁলোকৰ ভাগ্য খুব প্ৰসন্ন হোৱা দেখা যাব যাৰ বাবে তেওঁলোকে জীৱনত বিশেষ আনন্দ লাভ কৰিব উন্নতি লাভ কৰিব জীৱনত বিচৰা সকলো পাব সকলোতে তেওঁলোকে জয়লাভ কৰিব পাৰিব পৰিয়ালত সুখ শান্তি বৈক্য থাকিব জীৱনশৈলীত সম্পৰ্ক মধুৰ হ'ব সদস্যবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব প্ৰেম প্ৰণয় বেয়া নহয় স্বাস্থ্য আদি উন্নত হ'ব দাম্পত্য জীৱন সুখৰ হ'ব লগতে কেৰিয়াৰ দিশত উত্তম হোৱা দেখা যায় পঢ়া শুনাৰ দিশত উত্তম হ'ব বিদ্যাৰ্থীসকলৰ শুভ হ'ব মুঠতে চাবলৈ গ'লে দুখৰ দিশে লোকৰ উন্নতি হ'ব এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে বৃশ্চিক মীন মেষ সিংহ আৰু কন্যা ৰাশি বন্ধু বান্ধৱীসকলে এই পাঁচটা হৈছে প্ৰধান ৰাশি যিকেইটা 21 তাৰিখে ভাগ্যশালী ৰূপে পৰিগণিত হৈছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ।